ইয়াৰ পৰা গৈ পোৱা সম্ভৱ নহয় আৰু সেই মাজৰাতিৰ মহানগৰী বহুতে হয়তো দেখা নাই আজি আপোনালোক দেখুৱাম এয়া মানস আছে আমি যাবলৈ ওলাইছোঁ জাগিৰোডলৈ কেইটা বাজিল মানস এতিয়া টাইমটো চাওঁ প্ৰায় 1 বাজে 12:47 হৈছে এতিয়াতো PM নহয় এতিয়া AM হ'ল গতিকে ৰাতিপুৱা কি পাওঁ সকলোখিনি দেখাম আপোনালোকক চাই থাকিব এই জাৰ্ণিটোও দেখাম ৰাতিপুৱা কি পাওঁ আমি কি পাৰোঁ যদি কিবা পাৰোঁ বিনিময় কৰিবলৈ বস্তুটো একো অনা নাই লগত তথাপি চেষ্টা কৰিম ক'ৰবাৰ পৰা যদি কিবা কৰি পেলাই আমি কিবা এটা বিনিময় কৰি পেলাই কিবা এটা আনিব পাৰোঁ কাৰণ জোনবিল মেলা বহুত দিনৰ পৰা শুনি আছোঁ আজিলৈকে আহিব পৰা নাই চেষ্টা কৰোঁ এবাৰ কি কৰিব পাৰোঁ আপোনালোকক কি দেখুৱাব পাৰোঁ গতিকে চাই থাকিব শেষলৈকে কিবা পালা নাই এই আমি টাইম পাছ কৰিবৰ কাৰণে চানা লৈ আহিছোঁ বেলেগ কিছু ভাবিব নালাগে বাৰু এই মাজনিশাখন দোকান খোলা আছে যে এইটো সমাজ সেৱা কৰিছে কিন্তু আমাৰ নিচিনা মানুহবিলাক হাইৱেত পোৱা যায় ন হাইৱেত পাই যায় কিন্তু সাধাৰণতে এইটো ৰাস্তাত নাপায় কিন্তু ভাগ্যক্ৰমে এখন পাই গ'লোঁ এতিয়া ৰাতি 2 বাজিলে আমি এতিয়া মানস কি পালোঁ আমি পানীখাইটি পাৰ হৈ আহিলোঁ আৰু সুন্দৰ পৰিৱেশ দেখি কেমেৰাটো অন কৰিছোঁ আচলতে ৰাস্তাত দুয়োপাশে গছ তাৰে মাজেদি সুৰসুৰীয়া বাটটো একা বেকা ৰাস্তা আমি এতিয়া চন্দ্ৰপুৰ পালোঁ ইয়াৰ পৰা পবিতৰালৈ আছে মাত্ৰ 19 কিলোমিটাৰ পবিতৰালৈ 19 কিলোমিটাৰ কিন্তু আমি আমাৰ লক্ষ্যস্থানটো পবিতৰা নহয় আজি পবিতৰা আমি বেলেগ এদিন কেতিয়াবা সময় সুবিধা মিলাই দেখাম আজি হৈছে আমি যাম জোনবিল মেলালৈ কিমান আছে জোনবিল মেলালৈ চাব লাগিব একজেক্টলি ধৰিব পৰা নাই ঠিক আছে পবিতৰাৰ পৰা আমি জোনবিল মেলা মায়ং হৈ যাব লাগিব আমি এতিয়া আহি এই কুঁৱলীৰ মাজে মাজে গছৰ ফাকে চনকা ইক' কেম্পলৈ সোমাই যোৱা ঠিক সেই ৰাস্তাটো বুঢ়া মায়ঙৰ ইয়াৰ পৰা 3.7 কিলোমিটাৰ অনলি আচ্ছা বেছি দিনত হৈ যাব পাৰিলোঁ হয় ধুনীয়াকৈ দেখাব পাৰিলোঁ হয় আপোনালোকক পাছত এদিন চেষ্টা কৰিম এখন সৰু দলং পাইছোঁ আমি এখন গাড়ী ক্ৰছ কৰিব পাৰি এইফালৰ পৰা গ'লে সিফালৰ পৰা আহিব নোৱাৰে আৰু সিফালৰ পৰা আহিলে এইফালৰ পৰা যাব নোৱাৰে ইয়াত পুলিচ থাকে দিনত আমি জোনবিল মেলাৰ গেট আহি পালোঁ খুমদং হয়তো তিৱা ভাষাত আদৰণি তেনেকুৱা জাতীয় শব্দ হ'ব বা সম্ভাষণ জনোৱা শব্দ হ'ব এইবিলাক চব ভৈয়ামৰ লোকসকলে সামগ্ৰী লৈ আগবাঢ়িছে জোনবিল মেলাৰ থৰিলে এইবিলাক তেওঁলোকে আছেই এয়া হৈছে জোনবিল মেলাৰ দ্বিতীয় দিনাৰ প্ৰথম প্ৰহৰৰ দৃশ্য হৈছে ঐতিহাসিক জোনবিল মেলা গভাৰজাৰ কমাৰ্চিয়েলাইজ হৈ গ'ল বিভিন্ন আমি মন্ত্ৰীমহলৰ মুখো দেখিবলৈ পাইছোঁ আমাৰ মামাও আছে ছাইডত ৰাতিপুৱা 3:30 বাজিছে পাহাৰৰ পৰা মামামীসকল নামি আহিছে আমিও উপস্থিত হৈছোঁহি আৰু তাৰ লগে লগে ভৈয়ামৰ কিছুসংখ্যক লোকো উপস্থিত হৈছে বেছিকৈ ঠাই গৈছে এইখিনি আকৌ ৰাতিৰে মানুহ আমি ভাবিছোঁ শেষ হ'ব মানুহৰ সেই কাৰণ আমি গাড়ীখন ঘূৰাবলৈ ঠাই বিচাৰি আছোঁ কিন্তু মোটামুটি 2 কিলোমিটাৰ হ'ব মানস 2 কিলোমিটাৰ আগবঢ়াৰ পিছত কিছু ঠাই পাইছোঁ গাড়ীখন ঘূৰাবলৈ কমিটিৰ ফালৰ পৰা এটা ঘোষণা কৰিছে যে 5 বজাত বিনিময় হ'ব জোনবিল মেলাৰ 3 দিনীয়া কাৰ্যসূচী এই 3 দিনীয়া কাৰ্যসূচীত আজি দ্বিতীয় দিন এই দ্বিতীয় দিনত আজি প্ৰথম কাৰ্যসূচী চেণ্ডেলত বস্তা এটা ৰখা হৈছে
এই বস্তা যাতে ভুলতে আপোনালোকে থৈ গৈছে নেকি পাহৰি গৈছে নেকি এই বস্তা যাতে পুলিচ কণ্ট্ৰল ৰুমৰ পৰা এই বস্তা যাতে আপোনালোকে তাৰ পৰা উঠাই লৈ যায় কমিটিৰ পৰা বাৰে বাৰে অনুৰোধ জনোৱা হৈছে